জলকীয়াখিনি মই ইয়াতে দি দিলোঁ তেলত জলকীয়াখিনি তেলত হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ আন এটি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো আজি ঘৰ ওপৰত হয় আপোনালোকে থাম্বনেইলটো দেখি চাগে গম পাইছে আজি মই কতো নাযাওঁ ঘূৰিবলৈ তো আপোনালোকক মই আজি দেখাম মানে জলফাই আচাৰ বনোৱা জলফাই আচাৰটো সকলোৱে বেলেগ ধৰণৰ বনায় আৰু মই কেনেকৈ বনাওঁ আপোনালোকক সেয়াই দেখাম অলপ জলফাই আচাৰ বনোৱা মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলোঁ তেতিয়াহ'লে বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক মই এইখিনি জলফাই লৈ লৈছোঁ এইখিনি ধুই ল'ম খৰাহিতে এতিয়া মানে সিজোৱাৰ আগতে জলফাইখিনি ধুই ল'ম তো ধুই লওঁ মই জলফাইখিনি ধুই ধাই ধুনীয়াকৈ বহাই দিলোঁ এতিয়া পানীখিনিত তাৰপিছত ইয়াত অকণমান মই নিমখ দিম অকণমান নহয় বেছিকৈ দিওঁ বাৰু এনেও টেঙাত বেছিকৈ লাগে নিমখ টেঙাখিনি মই অকণমান বেছিকৈ সিজাই ল'ম কিয়নো মোৰ টেঙাখিনি বহুত কেঁচা আৰু যদি পকা জলফাই হয় তেতিয়াহ'লে বেছিকৈ সিজাব নালাগে অলপ সিজালেও হয় মোৰ যিহেতু জলফাইখিনি কেঁচা তাৰ কাৰণে অকণমান বেছিকৈ সিজাব লাগিব আৰু জলফাইখিনি মই অকণমান ওপৰতল কৰি দিম যাতে তলৰখিনি অকণমান ভালকৈ সিজক তাৰ কাৰণে সিজিছে আৰু জলফাইখিনি মোৰ সিজি গ'ল ভালকৈ এয়া চাক ফাটিব ধৰিছে এয়া তো মই এতিয়া নমাই দিম জলফাইখিনি মই সিজাই ল'লোঁ আৰু মই এতিয়া এই খৰাহিটোতে জলফাইখিনি ওলাই ল'ম ঠাণ্ডা হ'বলৈ জলফাইখিনি মই খৰাহিতে ওলাই ল'লোঁ যাতে পানীখিনি ভালকৈ শুকাই যাওক তো এতিয়া মই জলফাইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম মোৰ এতিয়া টেঙাখিনি ঠাণ্ডা হৈ গ'ল মই এতিয়া টেঙাখিনি এই বৰ্তনটোত কাটি ল'ম সৰু সৰুকৈ মই এনেকৈ টেঙাখিনি কাটি ল'ম আৰু আপোনালোকে যদি ইয়াত গুটি নিদিওঁ বুলি ভাবে তেতিয়া নিদিলেও হয় মই গুটি দি দিছোঁ খালি ইয়াত আৰু মই এতিয়া টেঙাখিনি এনেকুৱাকৈ কাটি ল'লোঁ সৰু সৰুকৈ ইয়াত নাতে গৈ সৰু বাচনৰ কাৰণে তাৰ কাৰণে মই দুই ভাগ কৰি লৈছোঁ তাৰপিছত মই ইয়াত এতিয়া নিমখ দিম আৰু টেঙাত এনেও নিমখ বেছিকৈ লাগে আৰু ইয়াতো দি ল'ম আৰু ইয়াত এতিয়া মই ৰং গুড়া দিম আৰু মই এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু এইখিনিও মিক্স কৰি ল'ম মই এতিয়া ভালকৈ মিক্স কৰি ল'লোঁ নিমখ আৰু ৰং গুড়া দি কিনে মানে ইয়াৰ পানীখিনি যোনখিনি নিমখ পানী সেইখিনি মানে শুকাবলৈ এদিন ৰ'দত দিম এইখিনি শুকাই দিম ৰ'দত আজি এদিন দিম তাৰপিছত বেছি শুকাব নালাগে ৰ'দত যদি মাংসখিনি বেছি শুকাই যায় তেতিয়া ভাল নালাগে অকণমান এদিন ৰ'দত দিলে হয় তো মই এতিয়া এইখিনি ৰ'দত দিম নিমখ পানীখিনি শুকাবলৈ এতিয়া চাব পাৰে আপোনালোকে মই এই জলফাইখিনি এদিন ৰ'দত দি ৰাখিছিলোঁ আৰু মই বেছি দিয়া নাই ৰ'দত মাত্ৰ এদিনে দিছিলোঁ এইটো চাব পাৰে শুকাই গৈছে অকণ বেছি দিয়া নাই ৰ'দত মই এতিয়া ইয়াত মছলাখিনি লৈ লৈছোঁ গোটেইখিনি আৰু এইখিনি ধনিয়া গুটি আৰু এইটো বগা সৰিয়হ তাৰপিছত ইয়াত পাণ মছলা আছে আৰু এইখিনি কলা জিৰা হয় তাৰপিছত ইয়াতো জিৰাই আছে তাৰপিছত ইয়াত জলকীয়া লৈ লৈছোঁ আৰু এইখিনি মই গোটেইখিনি এতিয়া ধুই ল'ম তাৰপিছত ধুই ৰ'দত শুকাই তাৰপিছত আৰু ভাজিম আগতে মই ধুই লওঁ মছলাখিনি এতিয়া মই মছলাখিনি ৰ'দত শুকাই ল'লোঁ ভালকৈ এতিয়া মই মছলাখিনি ভাজি ল'ম মোৰ টাৱাখন গৰম হৈ গ'ল আৰু এতিয়া মই মছলাখিনি দিম মই মছলাখিনি ভাজি ল'ম অলপকৈ ইমানো ভাজিব নালাগে অকণমান ভাজি ল'লে হয়
মই এতিয়া মছলাখিনি ভাজি ল'লোঁ ইমানো ভজা নাই মানে মছলাখিনি পুৰা খালে আচাৰটো খাবলৈ বেয়া হয় তাৰ কাৰণে অকণমান ভাজি লৈছোঁ মছলাখিনি আৰু মছলা মই এসোপাকে লৈছোঁ কিয়নো মোৰ আচাৰখিনিও জলফাইখিনিও ধৰ এসোপা তাৰ কাৰণে মই মছলাখিনি এসোপাকে লৈছোঁ এই মছলাখিনি মই এতিয়া খুন্দি ল'ম খুন্দনাত হ'ব পাৰে মই মছলাখিনি পিহি ল'লোঁ ইমানকৈ পিহা নাই বাৰু গুড়ি কৰি দিয়া নাই অলপ পিহি লৈছোঁ মছলাখিনি এতিয়া তেলখিনিও গৰম কৰি ল'ম আৰু যিহেতু মোৰ আচাৰখিনি মানে জলফাইখিনি বহুত বেছি তাৰ কাৰণে তেল বহুত লাগিব এসোপাকে যদি নাতে পিছত দি দিব পাৰিম বাৰু এতিয়া তেল গৰম হৈ গ'ল বৰ্তমান এতিয়া এই গৰম তেলখিনিতেই এই জলকীয়াখিনি মই তেলতে দি দিম যাতে জলকীয়াখিনিয়ে মানে জ্বলাখিনি ভালকে তেলত মিহলি হৈ যাওক তাৰ কাৰণে মই জলকীয়াখিনি ইয়াতে দি দিছোঁ জলকীয়াখিনি তেলত ভালকে মিহলি যায় আৰু আচাৰখিনিটো ভালকে তেতিয়া লাগা হ'ব জলকীয়াখিনি মই ইয়াতে দি দিলোঁ তেলত ভাজি অলপ মই ইয়াতে মছলাখিনি দি দিম অলপ অলপকৈ মোৰ টেঙাখিনি বেছিকে তাৰ কাৰণে দুই ভাগ কৰি লৈছোঁ দুই ভাগতো মই মছলা অলপ অলপ ঢালি ল'ম মছলাখিনি দি ল'লোঁ দুই ভাগতো অলপ অলপকৈ ইয়াত মই দিম সোৱাদ অনুসৰি নিমখ প্ৰথমতো দিছিলোঁ মই নিমখ তাৰ কাৰণে বেছি নিদিওঁ আৰু টেঙাত অলপ নিমখটো বেছিকৈ লাগে বাৰু হালধিও দি দিওঁ মই অলপ অলপকৈ হালধিও দি দিলোঁ মই দুইটাতে পিহি থোৱা মছলাখিনি জলকীয়াখিনি ভাজি লৈছিলোঁ তেলত অলপ তাৰপিছত ৰংগুৰা নিমখ দি লৈছোঁ ইয়াত দুইখিনিতো এইখিনি অকণমান ভালকৈ মিক্স কৰি লওঁ তেলখিনি দিয়া নাই তেলখিনি মই এতিয়া দিম বাৰু দুইখিনিতে ভালকৈ মিক্স কৰি ল'লোঁ মছলাখিনি আৰু এতিয়া মই ইয়াত দিম তেলখিনি গৰম গৰমকৈ দিম মই এয়া চাওক গৰম হৈ আছে বহাই থৈছোঁ মই এতিয়া মই তেলখিনি ইয়াত দি দিম মই এতিয়া তেলখিনি দি দিছোঁ ইয়াত গৰম গৰমকৈ দুইখিনিতে দি দিম তেল দুইখিনিতে তেল দি দিলোঁ এয়া চাওক এইখিনি এতিয়া ভালকৈ মই মিক্স কৰি ল'ম মিক্স কৰি ল'লোঁ ভালকৈ আৰু এইখিনিকো মই মিক্স কৰি ল'ম ভালকৈ মই এইখিনি এতিয়া এই চৰিয়াতে থৈ 3 দিনমান ৰ'দত থম এনেকুৱাকৈ তাৰপিছতে বয়ামত ভৰাম এনেকুৱাকৈ বয়ামত নভৰাও এনেকৈ 3 দিনমান ৰ'দত দি থাকিম তাৰপিছতহে মই বয়ামত ভৰাম মই এই আচাৰখিনি 3 দিন ৰ'দত দি থৈছিলোঁ আৰু এতিয়া বয়ামত ভৰাও আৰু আচাৰখিনি এয়া চাওক তেলখিনি পূৰা মানে মিহল খাই গৈছে তেলখিনি মছলাখিনিৰ লগত আৰু তেল লাগিব ইয়াত মই পিছত ভৰাই দিম তেল আৰু মই এই বয়ামটোতে ভৰাম প্লাষ্টিক বয়ামত একচুৱেলি আচাৰবোৰ মানে চিচাৰ বয়ামত ভৰালে বেছি ভাল হৈ থাকে এইটোও নহয় যে প্লাষ্টিক বয়ামত ভৰালে বেয়া হয় প্লাষ্টিকতো ভালেই থাকে তথাপিও মানে চিচাৰ বয়ামত ভৰালে অকণমান ভাল হৈ থাকে আচাৰবোৰ মই এতিয়া এই বয়ামতে ভৰাম কিয়নো মোৰ চিচাৰ বয়াম নাই প্লাষ্টিক বয়ামতে ভৰাম তো এতিয়া ভৰাই দিওঁ আচাৰখিনি আৰু মোৰ এতিয়া আচাৰ পূৰা ৰেডি হৈ গ'ল আৰু বয়ামত ভৰাই থৈ দিলে আচাৰখিনি মানে কি হয় ডিবাটো ঢাকনটো খুলি থৈ ৰ'দত দিব লাগে তেতিয়া আচাৰটো বেছি ভাল হৈ পৰে মোৰ ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব যদি মোৰ ভিডিঅ' কোনোবা নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তেতিয়াহ'লে জনাব কমেণ্টত মোৰ ভিডিঅ'টো কেনেকৈ পালে তেতিয়া এতিয়া ৰাখোঁ আৰু ভিডিঅ'টো বাই বাই